হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ক্লাছ 10ৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ MCQ কেইটামান লৈ আহিছোঁ আৰু এইখিনি তোমালোকে চাই যাবা। তোমালোকৰ প্ৰথমটো MCQ হৈছে 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল? উত্তৰ হৈছে চি নম্বৰ, ৰুছ বিপ্লৱৰ। 2 নম্বৰ হৈছে তোমালোকৰ ডেছ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। আনসাৰ হৈছে বি নম্বৰ, 1969 চনৰ 2 অক্টোবৰ। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। উত্তৰ হৈছে 1993 চনত। 4 নম্বৰ কুৱেশ্যন হৈছে মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। উত্তৰ হৈছে চি নম্বৰ। 5 নম্বৰ কুৱেশ্যন হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে। উত্তৰ হৈছে এ নম্বৰ। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে নতুন ভিডিঅ' পাবা আৰু তোমালোকে ভিডিঅ'বোৰত লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। এতিয়া তোমালোকৰ 6 নম্বৰ কুৱেশ্যন হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে প্ৰথমে প্ৰয়োগ কৰিছিল। উত্তৰ হৈছে দক্ষিণ আফ্ৰিকাত। 7 নম্বৰ কুৱেশ্যন হৈছে শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। উত্তৰ হৈছে চি নম্বৰ, সত্যাগ্ৰহ। 8 নম্বৰ কুৱেশ্যন হৈছে সত্যাগ্ৰহৰ বৃত্তি হ'ল। উত্তৰ হৈছে অহিংস, এ নম্বৰ। 9 নম্বৰ কুৱেশ্যন হৈছে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। উত্তৰ হৈছে চি নম্বৰ, 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। 10 নম্বৰ কুৱেশ্যন হৈছে ব্ৰিটিছ চৰকাৰে 1919 চনত আইন প্ৰণয়ন কৰিছিল। উত্তৰ হৈছে এ নম্বৰ, ৰাওলাট আইন।